এই চোৱাৰ বাচ্চা তই হাগি পেলাই কটি মুচি পেলাই পাজাৰ বেগত পকা চাপৰাটো কিয় সোমাইছে দিছা এই টেনচন এই কথা ভালকে কবি মই পকা চাপৰা তাৰ বেগত ক'ত থলোৱে বদাকে চেৰ থৈ দিছি এই চুলতান কোনে গৈছিল পকা চাপৰাটো তোৰ দেখা পাইছা না মই দেখা পাইছো চখে বেগটো লাৰি আছিল না সি তাই গিয়ে থৈ দিছি দুটা মোৰ বেগত চকলেটো আছিল চকলেট দুটা লৈ গৈছি চুয়াৰ শুনলি না এতিয়া তই বদাকে চেকানি মিছা মিছি দখ মাখা দিছা বেছি বকি নাকিবি ঘণ্টাৰা মাৰা মাৰি হৈ যাব এতিয়া গম পাবি লাগবি নেকি তই যো বাহিৰত যো লাগবি নেকি লাগা যদি চলি আদৌ ইংলিছৰ বাইদেউ আছে এইটো যো চকলাই চুয়াৰ তই আজি চাহ কাৰণে বেচলি নহ'লে তোৰ গল হেকনা কৰি দিলো মই আজি যা বেটা যা তোক মই ক্লাছৰ পিছত চাই ল'ম যা যা থকৰা মুনিয়া মুটি দেও তোৰ মুখত মই যো ভাই চাৰ আছি বৰ কৰি দিব বিঠি ৰেজাল্টটো আহ ৰেজাল্টত তোক মই দি আছো শিক্ষা কি কৰিব লাগে মই চাই ল'ম তোক আজি দোকানত দেখো পানী মুত্ৰা আছে এই পানী মুত্ৰা মোক এটা ৰল দিয়াই লো পইচা দিব লাগিব কিন্তু তোৰ বাকী বহুত আছে আগৰ পইচা নিদি দিম পইচা দিমান তোক এই বদা কৈছে এই পইচাটো দিয়ে ৰাখ মোৰ লগত 10 টকা পইচাই আছে 10 টকা দেখি দিছি দেউতাই পুৱাই আৰু যদি তোক মই এতিয়া 10 টকাটো দিওঁ মই কি খাম আৰু তই খাবি দে এৰে এক চিঙা খাবি দে কটি চিঙা মই এৰিম দে তোক লাগি দে হ'ব দে দি আছো দে দি লাষ্টৰ চিঙা তোকে দিম দে খাবা মই অলপ খাম তই দেখো মোক দিম বুলি হৈ পেলাই গোটাই খালিয়ে মই এতিয়া কি খাম ভাই মিষ্টেক হৈ গেল কটি চিঙা ৰাখিম বুলি ভাবিছিলো তোক লাগি খতে গোটা সোমাই গেল খত পালো না দে তই হ'ব দে তই টেনশ্যন ল'ব নালাগে মই তোক কালি খাম দে এই দোকানী পেটিছ এটা দি মোক ইট পেটিছ দি এটা এই চলি তহঁতে কি খাবি নকা কিয়া দাদা মোক এটা মিঠাই দিলে হ'ব দিয়ক দি আছো দা আৰু ভাইটি তুমি কি খাবা মোক এটা চিংৰা দি গৰম চাই চিংৰা এটা দি বাৰু দি আছো ৰবা পেট ভৰি গেল ভাই পেট ভৰি গেল দে এই ভাইয়াত যো ৰাজাৰ হে খবৰ হৈছে এই ভাল মোৰ পেটিছে খাব লাগিছিল যা চিংৰাটো খাই এনে ভাল লাগিছিল তথাপিও চব্জিখিনি মেকা আনিছে ভাই এই ভাল কালিৰে আছিল নেকি চব্জিটো কিয় নাখালি বেটা তই পেটিছ আমাৰ দৰে পেটিছে খাব লাগিছিল তই দেখো কিবা চিংৰা খা ই লাল মন খাইছিল লাল মন খালেও লয় তই এলা বাদ দিয়া দেৰি হ'ল দেখো যো ৰাজাৰ হে বাটাম হৈছে ভাই যো পটাপট যো চাৰ সোমাব আৰু ক্লাছত যো ভাইটি হাতো কক যা ৰ পইচাটো দিছা মোক তহঁতে দেখো বিলটো নেদাকে যাবা চা 30 টকা আছে দিছা মাক চকলা খাই দে উঠি বিলৰ কথা পাহৰিয়ে গৈছো যায় চলিয়াত পইচা আছে নেকি আৰু তোৰ লগত হাই মোৰ লগত 1 টকাও নাই মই আৰু তই দিবি বুলি ভাবিছো ভাল মোৰ লগতো পইচা নাই 1 টকাও তহঁতে দিবি বুলি ভাবিছিলো বিলটো কি কয় ভাইয়াত মোৰ লগতো তুই এতিয়া পইচা নাই যো পলো ভাইয়াত পলো মান্য হাতে পলো দাদা আজি পইচা নাই দিয়া লগত বাকীৰ বহীত লিখি থৈ দিবা 3ৰে বিলটো পিঠি ফেলব ভাল পলো মাক চকলাই এই চোৱা আৰু বাচ্চা তদুৰতে বাইপে বাকীৰ খাতা খুলি থৈ গৈছি বাপ কি ডাউনা চলি এইকেইটা এই চলিয়া চাইলেণ্ট ক্লাছ আৰম্ভ কৰিব নালাগে নেকি নহ'লে এটাকে পিটিম তো দগিতে এই টেনশ্যন তোক যি মই এখন ৰচনা লিখি আনিব দিছিলো মাই ইন লাইফৰ ওপৰত লিখছে না নাই লিখছো ছাৰ কি লিখছে তই দেচোন মোক পঢ়ি শুনো ইমান আৰু ক'ত পঢ়ি থাকিম ছাৰ চিধা কৈ দিয়ক শুনক ছাৰ মোৰ এম ইন লাইফ বেলেগ একো নাই মোৰ এম ইন লাইফ এটাই সেইটো হৈছে বিয়া পাতি চলিৰ বাপেক হ ছাৰ আমাৰ গাঁৱৰ মহন্তৰ জাকৰ লগত বিয়াখন পাতি পেলাই চেটেল হৈ যোৱা কথা ভাবিছো দৰকাৰ ছাৰ এয়াই মোৰ এম ইন লাইফ দক ছাৰ চালা কুকুৰ তোৰ এম ইন লাইফ নেকি কালি দেউতাৰক মাতি লৈ স্কুলক মই মাতা বুলি কবি দেউতাৰক হ'ব দক ছাৰ শিখৰ কোনি জাকৰি যা মাক চকলাই অলপ দিয়া ফালা কৰি তই জাকৰি যা দে শিখৰ এই বহিনীৰ বুটাক দিম দে অলপ তোক মনে থাক ছাৰে গম পালে পিঠি ফালি দিব তোৰ লগত আৰু কি হ'ব মোৰ দেচোন পাজা তোক মই এটা প্ৰশ্ন সুধো উত্তৰটো দি কওক ছাৰ ধৰিলো চখে হাতৰ ঘৰত 5টা গৰু আছে তাৰে যদি 2টা বেছি দিয়ে কেইটা গৰু থাকিব ছাৰ চখে হাতৰ ঘৰত 5টা গৰু নাই 3টাহে গৰু আছে বাপা আৰু তোক মই ধৰিহে ল'বা দিছো এই কি ফালতু কথা কৈ ছাৰ তাৰ ঘৰত 3টা গৰু আছে মই নিজে দেখা পাইছো ছাৰ ইয়াৰ কথাটো ৰাইট ছাৰ আমাৰ 3টাহে গৰু আছে 5টাটো গৰু নাই না আজি আপুনি 2টা কিনি দিছে ছাৰ প্ৰভু কি চলিৰ পাল্লাত পৰিলো মই এই কুকুৰা তহঁতক মই ধৰিহে ল'বা দিছো কিয় ধৰিম আমি ধৰিলা চলিলা নাজনো নহলা যিটো আছে সেইটোহে কৈছো আপুনি ধৰি ল'বা দিলি বুলি আমি ধৰিম নেকি প্ৰভু এদে মোক আজি প্ৰেছাৰ হাই কৰি মাৰি এৰিব কেতিয়াবাই এনে ঘৰত তিৰি মাৰি খাতে যায় স্কুলত আহিও এইকেইটাত ধৰি শান্তি নাই মোৰ এই চুলতান তোক যে মই এখন গৰুৰ ওপৰত ৰচনা লিখিব দিছো তই লিখছা না নাই ছাৰ মনে গৰুটোৰ পাছত দেগেৰি পাই যায় গৰুটোৰ পিঠি উঠি ৰচনাখন লিখিব উঠিছিলো গৰুটোৱে ছাৰ লাঠি মাৰি পেলাই মোক বাবুৰে দিছে ছাৰ মই ৰচনাখন কিনকে লিখো ছাৰ গৰুৰ ওপৰত ৰচনা লিখিব যাতে তই পঢ়ি মুচিয়া কিনকে লিখছিলি ইয়াৰ ৰচনাখন ছাৰ আমাৰ গাইটো মস্ত চতবত বাৰে মই পাছত দেৰিবা উঠে যাওঁ বাৰে মোক ফেলে দেই ছাৰ কিনকে লিখো ছাৰ মই ৰচনাখন আপুনি কওকচোন ছাৰ গৰুৰ ওপৰত বহি পেলাই ৰচনা লিখিব দিছিলো কুকুৰটোক
আপুনি গৰুৰ ওপৰত উঠি ৰচনা লিখিব দিছে এতিয়া কিনকে লিখিম তে মই উঠি পেলাই নলখে ছাৰ এই কুকুৰ তোক মই গৰুৰ বিষয়ে ৰচনা লিখিব দিছোঁ গৰুৰ ওপৰত বহি পেলাই ৰচনা লিখিব দিয়া নাই নহয় তোক এই ছাৰ বাপাৰে আপুনি কিয় কথা বদলাই থাকে আপুনি দেখোন নিজে লিখিব দিছিল হে গৰুৰ ওপৰত ৰচনা খালাক এই মটি গতি লৈ দে স্কুলত পৰীক্ষা দিবি পাছ কৰিবি যা দে ভালকে এই ছাৰ এলা বাদ দিয়ক তাদক বাদ দিয়কচোন মোক সোধকচোন তাদে একো নাজানে মোক যি সোধে আপুনি মই সেই উত্তৰ দিব পাৰিম ছাৰ দে দিছ ইজ এ গুড বয় দে চকে তয়ে কচোন আমাৰ ইয়াৰ পৰাই সূৰ্যক লেগি দূৰত্ব কিমান ছাৰ সূৰ্যক লেগি আৰু কিমান দূৰ হ'ব একদৰ মাৰিলে ইয়াৰ পৰা আমি সূৰ্যটো পাম একদৰ মাৰিলে পাই কিনকে আই ছাৰ আমাৰ তাৰ পৰা যাই পেলাই ভিতালি থেৰ বাটটো এলিয়ে সূৰ্য ঘূৰা হাতৰ ঘৰটো পায় সূৰ্য সুৰে ৰে ছাৰ আমাৰ তাৰ পৰা দুঘৰ এলিয়ে সূৰ্য ঘূৰা হাতৰ ঘৰটো পায় মই এইটো কি ক্লাছৰ পালাত পঢ়িলো আই মোৰ দুখু পেচাৰটো হাই হবা ৰচি আই চলি হাত ছাৰৰ কিবা হলা ছাৰে দুগু পাল্টা মাৰিলা ভাই যো ছাৰ উঠাব লাগে যো ভাই ছাৰৰ দুগু মাতবো আকৌ নাই ছাৰ মৰিল না কি ভাই মৰিব পাৰে যো হেডমাষ্টাৰক খবৰ দিওঁ যো চুৱা ৰাত মই নম্ৰাতে তহঁতে মোক মাৰিবি আলচা ভাই বাচি আছে পলো কটি ডাঙা কৰি দিব ছাৰে পলো মাকচেনি মাৰিব নহ'লে মাকচেনি প্ৰভু ঘৰক গেলি 30 জ্বালা প্ৰভু স্কুলত আহিলি এইকেইটা কি চলিৰ পালাত ফেল দিলা মোক উদ্ধাৰ কৰক প্ৰভু মোক উদ্ধাৰ কৰক হেল্ল' গাইজ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব আৰু আমি নতুন ভিডিঅ' আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰি যাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ আমি যিমান পাৰোঁ বন্ধুসকল ভাল ভিডিঅ' আপোনালোকক দিবৰ কাৰণে আমি চেষ্টা কৰি যাম আপোনালোকে আমাক উৎসাহ দিয়ক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ